হাই ফ্ৰেণ্ডছ নমস্কাৰ। আজি মই বিশেষ কাৰণ ভিডিঅ' এটা বনাব বুলি ভাবিলোঁ। কথাটো হ'ল ইয়াৰ আগতে মই কেইবাটাও ভিডিঅ' দিলোঁ, কিন্তু বেছি ভিউজ নাই আৰু চেনেলটো ছাবস্ক্ৰাইবৰ কৰা নাই। সেয়া আগতে দিয়া ভিডিঅ'কেইটা চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়া মই ভিডিঅ' দিবলৈ উৎসাহ পাওঁ। তেন্তে আহক আজি ব্লগটো আৰম্ভ কৰোঁ। আজি আচলতে কলৈকো গৈ থকা নাই, এনে অলপ ফুৰিবলৈ আহিলোঁ আৰু আপোনালোকক ঠাইবোৰ দেখা বুলি ভাবিলোঁ। এইবিলাক ধানৰ খেতি কৰিছে, কাটিলে কি ধুনীয়া মন্দিৰ চাওক। বঢ়িয়া এটা ৰাস্তা পালোঁ ৰ'ব, আপোনালোকক দেখাইছোঁ চাওক। ইয়াৰ চাইডে ধানৰ খেতি কৰিছিল, কাটিলেই। ইয়াৰ বাকী এটা পুখুৰী আছে, নালাগ দিয়া এতিয়া। ইয়াত ধান খেতি কৰিছে, এইবিলাকত কাটিলে প্ৰায়। আজি ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব।